হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? গুড আফটাৰনুন। মোৰ আৰু এটা দৰ্শনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভকতগাঁও ঘৰলৈ আহিছোঁ। আমি এয়া ঘৰটো বনোৱা চাবলৈ আহিছোঁ। মানে 10,000 টকাটো যে দিছিলে সকলোকে, মানে গোটৰ মানুহ সকলোকে দিছিলে যে 10,000 টকাটো, আমাৰ মায়েও পালে। আপোনালোকে পালেনে? সেইকাৰণে আমি এয়া চাওকচোন, মুৰ্গী আৰু হাঁহ পোহা ঘৰ বনাই আছে পাপাই। আমি হাঁহ মুৰ্গী কিনিছোঁ। মাত শুনিছে নে? এয়া চাওক, টুল চুল একদম এইখিনি পাকা কৰি দিছে আৰু এইখিনি বাঁহ দি দিছে। ইয়া আপোনালোকক বস্তু এটা দেখাওঁ, ৰখকচোন দেই। আপোনালোকক বস্তু এটা দেখাম, ৰ'ব দেই। ইয়াৰ ওপৰতহে মুৰ্গী থাকিব, হয়, তলত হাঁহ থাকিব। মই ভাবিছিলোঁ এই তলখিনিত চাফা কৰি পেলাই হাঁহ থ'ব বুলি, কিন্তু এইটো খাপত মুৰ্গী, এইটো খাপত হাঁহ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। আজিলৈ আহিছোঁ, বাই বাই।